এতিয়া আমাৰ ঘৰলৈ আহি পালেহি আলহী মানে গম পায় আৰু চিত্ৰৰেখাহঁত আহি গ'ল সেইফালে ওলাই আছে লোৱে সোপা চোপা বান্ধিলোঁ এতিয়া কাপোৰযোৰ পিন্ধিব লাগিব অকণমান চকুটো কৰোঁ আৰু জনাই নজনে কৰি মেলি আমি যাম আৰু থাকক আমাৰ লগত আপোনালোকো যাব বাই বাই लाजे लाजे रो रही लाजो किया धीरे धीरे खो रही তুমি অভিমানৰ অভিমানী মোৰে মৰমত অভিমানী তুমি হাই এয়া আমি ৰেডি হৈ গ'লোঁ এয়া মোক কেনেকুৱা লাগিছে জনাব নিউ ড্ৰেছত ৰেডি হৈ জনাব আৰু এইফালে আমাৰ ৰেডি হৈ জনাব Hey, y'all, come look at this. আৰু এইফালে আমাৰ বাইদেউ ৰেডি একদম অসমীয়া ছোৱালী Oh my god! আমাৰ এই চিভিল ড্ৰেছত গৈছে আমি গৈ পেলাই ৰেডি হ'ম গতিকে এতিয়া গৈ থাকোঁ বাই বাই আমাৰ লগতে আপোনালোকো গৈ থাকক আমি এতিয়া আৰু এজনী ফ্ৰেণ্ডৰ ঘৰলৈ আহিছোঁ মানে তাইকো লৈ যাওঁ বুলি ভাবিছোঁ कौन है ये लोग कहाँ से आते हैं ये কি হৈছে কিছুমানে চুলি কাৰ্লি কৰিছে কিছুমানে চুলিখিনি ষ্ট্ৰেইট কৰিছে দেখিছে এয়া বাইদেউ চুলি ষ্ট্ৰেইট কৰিছে খুব মৰম লাগিছে ন কেনেকুৱা লাগিছে জনাব দেই আমাৰ বাইদেউজনী আৰু এইফালে আমাৰ চুলি কাৰ্ড কৰিবলৈ বিচাৰি আছে গতিকে কাৰেণ্টটো নাই যে গতিকে কি হ'ব হাই গাইজ এজনী মোৰ ফ্ৰেণ্ডক দেখুৱাই নাই এজনী মোৰ খাছ ফ্ৰেণ্ড বন্দিতা দাস ঠিক আছে কেনেকুৱা লাগিছে কওক ইমান মৰম লাগিছে ন মই দেখাই দিছোঁ বাৰু এই চাওক সঁচাই মৰম লাগিছে ন আৰু কাক বেছি ধুনীয়া লাগিছে ক'ব কিন্তু দেই মোক বাৰু নাই লগা কিন্তু সিহঁতক লাগিছে ন ক'ব দেই কমেণ্টত এইয়া ৰেডি ফাইনেল লুক সঁচাই মৰম লাগিছে দেই তোমালোকক পিছে ক'ত জানো তোমালোকে আমি মানে আমাৰ ফটো শ্বট এটা আছে হয় নেকি মন্দিৰৰ ওচৰত তালৈকে যাওঁ বাৰু ঠিক আছে মই যাম বাৰু গাইজ আমি এয়া চববোৰ যাবলৈ ৰেডি হৈছোঁ এয়া চববোৰ যাবলৈ এজনী গৈছে এজনীয়ে ৰেডি হৈছে দেই এয়া বলক আমাৰ লগতে আপোনালোক সকলো বলক এয়া চবে ফেশ্বন দিদি সঁচাই ভাল লাগিছে জানানে বন্দিতা তোমাক পলুৱে লৈ যাওঁ তোমাক আমাৰ নেঘেৰিটিং হাই স্কুলৰ ফিল্ডখন প্লেগ্ৰাউণ্ড হয় বহুত ধুনীয়া কৰিলে আৰু এইখন আমাৰ নেঘেৰিটিং চাহ বাগিচা চাহ বাগানৰ কাৰণে আমাৰ নেঘেৰিটিংখন এক প্ৰকাৰে বিখ্যাত সকলোৱে জানে আৰু এইফালে আছে আমাৰ নেঘেৰিটিং শিৱদৌল হয়তো সকলোৱে নামটো শুনিবও পাৰে আৰু আহিবও পাৰে গতিকে যদিও নাই অহা তেতিয়াহ'লে মই আপোনালোকক ইনভাইট কৰিছোঁ আহিব এবাৰ চাবহি খুব ধুনীয়া লাগে পৰিৱেশটো আমাৰ ফটোগ্ৰাফাৰ আহি গ'ল দেই ষ্টাৰ্ট কৰিছোঁ যাবলৈ এয়া সমৃদ্ধি ৰ'বা এয়া অলপমান কষ্ট হৈছে মানে ৰাস্তাটো বনাই আছে ৰাস্তাটো ভাল নহয় মানে বনাই আছে বেলেগ কথা একো নাই বাৰু বোকাখিনি হৈ আছে এইখিনি অকণমান এয়া আমি বোকা খচকি এয়া আমি বোকা খচকি গৈ আছোঁ এইফালে আমাৰ গেলাবিল নদীখন আছে বাৰু এইখন আমাৰ নেঘেৰিটিং নহয় মানে দেৰগাঁও গেলাবিল নদীখন ধুনীয়া পৰিৱেশটো ভাল এয়া ভাইটি ৰেডি হৈছে দেই ভাইটিৰ লগত চিনাকি হ'ব লাগিব দেই মানে তোমাৰ বিষয়ে কৈ দিবা ঠিক আছে তাই অলপমান ৰেডি হৈ আছে সি বাৰু ক'ব বহুত ভাল ফটো মাৰে এয়া আমাৰ ফটোশ্বুট চলি আছে দেই আপোনালোকেও চাওক আমাৰ লগত আপোনালোকে এনজয় কৰক এয়া আমাৰ ভাইটি এয়া আমাৰ মডেল মিছ বন্দিতা দাস আমাৰ ফটোশ্বুট কণ্টিনিউ হৈ আছে এয়া ভাইটিৰ লগতো মই মাৰিলোঁ বাৰু জেগাটো ইমান এটা পাৰফেক্ট পোৱা নাই মানে যেনেকৈ বিচাৰি তথাপিও মাৰিবলৈ চেষ্টা কৰিছোঁ চবেই মাৰি আছোঁ এইফালে আৰু এনেকৈ ফটোশ্বুট চলি আছে ভাল লাগিছে বাৰু তথাপিও আমি দিবলৈ চেষ্টা কৰিছোঁ পাৰফেক্টলি বাট পিছতহে গম পাম আৰু ভাগৰ লাগিছে আৰু
এয়া মই এজনী মানে মোৰ ফ্ৰেণ্ডক চিনাকি কৰাই দিব বিচাৰিছোঁ আমাক যোনে মানে মেকআপ কৰি দিছে অলপমান হ'লেও ধুনীয়াকৈ এইজনী আমাৰ ফ্ৰেণ্ড হয় চিনাকি হৈ লৈছোঁ তাই নিজে ক'ব নমস্কাৰ মোৰ নাম মৌচুমী দাস মোৰ ডেগাত পাৰ্লাৰ আছে কোনোবাই মেকআপ কৰিব পাৰে ধুনীয়াকৈ আহিব পাৰে নম্বৰটো দি থ'ম বাৰু লৈ ল'ব পাৰিব অঁ তাই ধুনীয়া মেকআপ কৰে বাৰু গতিকে শিকিব পাৰিব গাইজ আমাৰ ইয়াত ফটোশ্বুট কৰি কমপ্লিট হৈ গ'ল বহুত ভাগৰ লাগিছে এতিয়া ভাবিছোঁ আমি ঘৰলৈকে যাওঁ আৰু তাৰপৰা নাজানো ৰাস্তাত কি হয় যদি ভাল প্লেচ পাওঁ হয়তো ফটো মাৰিবলৈও আছোঁ কিন্তু এতিয়া বৰ্তমান বাই বাই দি দিয়া ভিডিঅ' চিডিঅ' কৰিলোঁ আমি চবেই এইফালে চাবলৈ ৰেডি হ'ল আৰু আপোনালোকে মই ভিডিঅ'টো বাৰু আপলোড কৰিম বুলি ভাবি পেলাই বাৰু কৰিছোঁ ফাৰ্ষ্ট ভিডিঅ' হ'ব মোৰ এইটো মানে এনেকৈ কৰা কভাৰ চং আছে কভাৰ চং গতিকে সকলোৱে চাব আৰু কেনেকুৱা লাগে কৰিব দেই আৰু ভাল লাগিলেতো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু জনাব মানে কেনেকুৱা পাইছে মই চেষ্টা কৰিছোঁ দিবলৈ নাজানো আৰু মানে এবাৰতে নাচিছোঁ আৰু এবাৰতে কৰিছোঁ কমপ্লিট আমাৰ ভাইটিজনে আমাৰ কেমেৰা মানে ফটো মাৰিছে দেই বহুত ভাল ফটো মাৰে ভাল লাগিছে ফটোখিনি আপোনালোকক বাৰু শ্বেয়াৰ কৰিম চাব কেনেকুৱা পাই জনাব আৰু ই মানে বহুতখিনি ভাল কামো কৰি আছে বৰ্তমান আপোনালোকে যদি ভাল পায় ফটোখিনি তেতিয়াহ'লে ইয়াক কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নম্বৰটো দি দিম বাৰু তলত ডেছক্ৰিপশ্যন বক্সত ঠিক আছে Nothing like I've ever seen. It's just a thing of beauty. চবেই মানে কেনেকৈ কোন ঘৰলৈ যাব সেইটো ভাবি আছে গম পায়নে বাই বাই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফটোখিনি ভাল পাব বুলি আশা কৰিছোঁ দেই ভাল পালে বাই বাই আজিলৈ ব্লগটো ইমানতে সামৰি মাৰিছোঁ